বিশালৰ অনুৰোধ সাপেক্ষে এটি কবিতাৰ দুষাৰিমান পাঠ কৰিব লৈছোঁ। নিজৰ কবিতা এই মুহূৰ্তত হাতত যিহেতু নাই, তাৰপিছত আপোনালোকৰ পৰা বিদায় ল'ম। হেম বৰুৱাৰ এটি কবিতা খুব ভাল লাগে, পোহৰতকৈ এন্ধাৰ ভাল, পাঠ কৰিব লৈছোঁ। সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা উন্মাদ বাসনা আমাৰ নাই। আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল। হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা, কোৰিয়াত জৰাসন্ধৰ কংকাল, এছিয়াৰ আকাশ আগুৰি শগুনৰ জাক। আমি জীয়াই আছো যুগৰ সীমান্তত প্ৰাচীন নাবিকৰ জকা। কালিদাস, তুমি কোন অলকাৰ পলাতক কবি, দাৱৰ দেশী উন্মাদ, তোমাৰ কাব্যবেদীত আমাৰ জীৱন অৰ্চনা, সৰি পৰা মদাৰৰ ফুল, গুৰুটো নেলাগ, গোসাঁইটো নেলাগ, থাক তলে ভৰি সৰি। ধন্যবাদ। সকলোলৈ শুভকামনা জনাই, নমস্কাৰ জনাই আজি বিদায় লৈছোঁ। নমস্কাৰ। ভাল লাগিল ভৈৰৱ, তোমাৰ কবিতা অতি সুন্দৰ হৈছে। আমি শান্তনু বৰুৱাৰ পাছত আকাশ দেৱনাথ দাদাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পৰা আমি এটি কবিতা শুনিম। আকাশ দেৱনাথ দাদাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। কবিতাৰ শিৰোনাম ওৰেটো ৰাতি হাড়ে। সিদিনা ৰাতি এজাক ধুমুহাই বৰষুণ নমাই আনিছিল, সময়ৰ নিস্তব্ধতাও বহু পৰিমাণে। আমিবোৰ বিচনাত বহি সুৰুজৰ দিন গণি থাকোঁতে কুলিজনীয়ে মুক্ত মনে কুকুৱাইছিল। প্ৰতিবাৰ এজাক বৰষুণে এজনী কুলিৰ কৰুণ বিননিয়ে বসন্ত নমাই আনে। প্ৰতিবাৰ যে তেওঁ নাহে, এইবাৰ আহিছে, আৰু মই ওৰেটো ৰাতি সাৰে থাকিবলৈ শিকিছোঁ। আকাশৰ পিছত চম্পামণি দিহিঙীয়াৰ এটি কবিতা আবৃত্তি শুনিম বুলি আশা কৰিছোঁ। কাব্যবিথিকাৰ সকলোলৈকে মোৰ শুভেচ্ছা জনাইছোঁ। মোৰ কবিতাৰ শিৰোনাম নদী আৰু নাৰী। ইতিহাসৰ বুকুত মূৰ গুজি তই বৈ যাৱ নিৰৱধি, নতুনৰ সন্ধানত কত যে আশা, কত যে হেঁপাহ তোৰ বুকুতেই জাগল। সকলোবোৰ একাকাৰ কৰি তই নিৰৱধি বৈ থাক, তয়েইতো হেঁপাহৰ দীপচাকি খৰালি দিনৰ। দুয়োপাৰৰ বলুকাক পলসুৱা কৰা তই সহনশীলা মাতৃ, তোৰ বুকুতেই পোখাই হেঁপাহৰ কঠীয়া নদী, তই বৈ থাক নিৰৱধি। ধন্যবাদ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম তোমাক কি দিলোঁ মই। স্বাতীৰ হাতত কৃতজ্ঞতাৰে, কবি পাৰ্থবিজয় দত্ত। তোমাক কি দিলোঁ মই, গৈ গৈ অন্তৰীক্ষত হেৰাই যোৱাৰ হাজাৰ যাতনা। তুমি আতি আতি বান্ধি থৈছা মোক, এই বান্ধ খোলাৰ মৰসাহনো কাৰ। মই উভতি যে আহিছোঁ, তাত তোমাৰ হাজাৰ মিনতি। ৰাতিৰ আকাশত তৰাচাকি হৈ তোমাৰ প্ৰাৰ্থনাবোৰ ওলমি আছে। এনেদৰে উভতি অহাটো ফূৰ্তি আছে, নকৈ চোৱাৰ, যাপন কৰাৰ, বন্ধ চকুজুৰি খুলি সময় গণাৰ। চকু মেলি তোমাক দেখি ঈশ্বৰ নামৰ অস্তিত্বক খেদি যোৱাৰ। বহুত কিবা কিবি দি থৈ আহিলোঁ, হেৰুৱালোঁ কত কি তাৰ উমানেই নাই। তুমি সেইবোৰ হিচাপ ৰাখিবলৈ মোক নিদিয়া। মই হেৰুৱাৰ শোকত বিহ্বল হ'লে তুমি হৈ পৰা মোৰ বাবে এক সম্ভাৱনা। যদিহে সোধা তোমাক কি দিলোঁ মই, তুমি ক'বা মোৰ হাজাৰ প্ৰাৰ্থনাৰ অন্তত তুমি। ধন্যবাদ। এইবাৰ তন্ময় চেতিয়াক আমি অনুৰোধ জনাইছোঁ। তেওঁ কি শুনাই তেওঁলৈ এৰিছোঁ। তাৰপিছত ৰাহুল শইকীয়া। কবিতাৰ শিৰোনাম সেমেকা নিশা। তুমিবিহীন স্বপ্ন ৰাতি, কিবা অসজা অসজা যেন লাগে।
বিচনাত বাগৰ সলাওঁতে সলাওঁতে মনটো যেন উৰি যায় সেমেকা নিশাৰ পচোৱা জাকিৰ সৈতে তোমাৰ ঠিকনা বিচাৰি দূৰ দূৰণিলৈ। ক্ষমা কৰিব দেই ৰাইজ, সময় বৰ তাকৰ বুলি ক'বলৈ বেয়া নহয়, বৰ তাকৰ সময় পাইছোঁ মই, গতিকে গ্ৰুপটোত সময় দিব পৰা নাই, সেইকাৰণে এইদৰে ছুটি এটাকে ৰেকৰ্ড কৰি দিছোঁ আৰু। গোটৰ সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি মই লিখা এখন চিঠি পাঠ কৰি দিছোঁ। মৰমৰ শুন, প্ৰথমে অভাগা মাৰৰ মৰমবোৰ ল'বি, আশা কৰোঁ তই কুশলে আছ। মোৰ কথাটো জানই, বহু দিনৰ পৰা বিচনাতে পৰি আছোঁ। তোলৈ বহুদিন খবৰ পঠালোঁ, পিছে তোৰ পৰা কোনো উত্তৰে নেপালোঁ। আজি বৰকৈ মনত পৰিছে তোলৈ, গাটো বেছিকৈ বেয়া হৈ আহিছে। উশাহ লওঁতে বৰ কষ্ট পাইছোঁ। পাৰিলে শেষবাৰৰ বাবে এবাৰ হ'লেও মোক চাই যাবিহি। মোৰ মনটোৱে নেমানিছে, তোক চাবলৈ বৰ হেঁপাহ হৈছে। টোপনি গ'লেও চক খাই উঠোঁ, কিজানি তই আহিছ মোক চাবলৈ। মা বুলি এবাৰ মৰমৰ মাত এষাৰ দিবলৈ। পদূলিলৈ বাট চাই চাই ভাগৰি পৰিছোঁ। শুন, এবাৰো মনত নপৰেনে তোৰ মোলৈ? তোৰ যে গা বেয়া হ'লে মই গোটেই ৰাতি তোৰ কাষত কান্দি কান্দি বহি আছিলোঁ। তই মোৰ চকুৰ পানীবোৰ মচি দিছিলি। সেই দিনবোৰ চাগে তই পাহৰিলি ন? হ'ব দে, একো কথা নাই। পিছে তই আহিবি বুলি মই বৰ আশাৰে বাট চাই আছোঁ। হ'ব আৰু, নোৱাৰিছোঁ লিখিব, আঙুলিবোৰ জঠৰ হৈ পৰিছে, ভাগৰেও হেঁচা মাৰি ধৰিছে। ইতি তোৰ দুৰ্ভগীয়া মা। আজি অনুষ্ঠানটিত ভাগ লোৱা সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি কাব্যবিথীকা অনলাইন অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোজন সদস্যলৈ মোৰ সেৱা জনাইছোঁ। আমাক প্ৰতিনিধিত্ব কৰা তথা সঞ্চালক হিচাপে আমাৰ লগত সহায় সহযোগিতা কৰা ভৈৰৱ গোহাঁই দাদাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে শলাগ যাচিছোঁ। তেওঁৰ আপ্ৰাণ চেষ্টাত আমি আজি কাৰ্যসূচীটো আমি সফলৰূপে সম্পাদন কৰিব পাৰিলোঁ। আজিৰ অনুষ্ঠানটি সুন্দৰকৈ আগবঢ়াই নিয়াৰ বাবে সঞ্চালক ভৈৰৱ গোহাঁই ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ জুলি বাইদেউ আৰু ধন্যবাদ ভৃগু। এই ইমান এটা সুন্দৰ সন্ধিয়া, সুন্দৰ অনুষ্ঠানত থাকিবলৈ পাই নিজেও ভাল পাইছোঁ, নিজেও সুখী অনুভৱ কৰিছোঁ। আমি আশা কৰোঁ ভৱিষ্যতেও এনে অনুষ্ঠানত আকৌ লগ পাম। এইটো এটা পৰীক্ষামূলকহে আছিল। সকলোকে অনলাইনত লগ পাই গীত কবিতা শুনিম, পাঠ কৰিম, খুব ভাল লাগিলে, সফল বুলিয়েই ভাবিছোঁ। পিছৰ সময়ছোৱা আমি যাতে ইয়াতকৈ আৰু সুন্দৰ কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। কাব্যবিথীকা গ্ৰুপৰ সকলো সদস্য, শুভাকাংক্ষী, উপদেষ্টা, বিষয়ববীয়া আৰু বন্ধু বান্ধৱী সকলোলৈকে ধন্যবাদ জনাই আমাৰ ফালৰ পৰা অনুষ্ঠানৰ মুখনি মাৰিছোঁ, বিদায় লৈছোঁ। আৰু আগন্তুক ৰঙালী বিহুৰ ওলগ প্ৰতিগৰাকীলৈ জনাইছোঁ, আমাৰ যি সাম্প্ৰতিক পৰিস্থিতি, এনে পৰিৱেশৰ মাজতো আমি যে এটা কলাৰ দিশত জড়িত হৈ আছোঁ, সাংস্কৃতিক দিশৰ চৰ্চা কৰি আছোঁ, এইটো আমাৰ কাৰণে এটা ডাঙৰ কথা, গৌৰৱৰ কথা। ইয়াৰ মাজতো আমি নিজক বচাই ৰাখি আমাৰ পৰিয়ালৰ লগতে চুবুৰীটো, গাঁওখনৰ সকলোৰে যাতে স্বাস্থ্য অটুট থাকক, কোনো সমস্যাই আমাক অসুবিধা নিদিয়ক, এই আশা ৰাখিছোঁ আৰু তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোজনলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ জনাইছোঁ, সেৱা যাচিছোঁ। আজি এই অনুষ্ঠানৰ সামৰণি বেলাতে সকলোলৈকে মোৰ সেৱা আৰু নমস্কাৰ জনালোঁ।